এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বিভিন্ন ইউটিউব চেনেলত আপোনালোকে ভিডিঅ'বিলাক চাই থাকে। তো আজি মোৰ চেনেল হেমচন্দ্ৰ আছাম, এই চেনেলৰ জৰিয়তে আপোনালোকে ভিডিঅ'বিলাক যদি চাই থাকে নিশ্চয়ই গম পাব। আৰু মোৰ চেনেলত বিভিন্ন যিবিলাক ভিডিঅ' মই দি থাকোঁ, এই ভিডিঅ'বিলাক কিন্তু অইন ভিডিঅ'ৰ বেলেগৰ ভিডিঅ'ৰ লগত মানে অলপ অমিল থাকে। আমি সদায় তাৰমানে নতুন নতুন টপিকৰ ওপৰত, নতুন নতুন বিষয়ৰ ওপৰত ভিডিঅ' দি থাকোঁ। আজি আপোনালোকৰ আগত লৈ আহিছোঁ যে মানুহৰ জীৱনত খং, ৰাগ আৰু অভিমান থকাটো প্ৰয়োজন। এই বিষয়টো মানুহৰ দৈনন্দিন জীৱনত অতি গুৰুত্বপূৰ্ণ এটি কাৰক, কিন্তু ইয়াক লৈ আমি কিন্তু কোনো আত্মসমালোচনা নকৰোঁ। তো আজি এই বিষয়ৰ ওপৰত এটা নতুন ভিডিঅ' বনাম আমি। তো মোৰ লগত আছে আমাৰ গাঁৱৰে শিক্ষিত তথা সমাজসেৱক তেখেত প্ৰেমকৃষ্ণ দাস। তেখেতৰ লগত আমি আলোচনা কৰিম যে মানুহৰ দৈনন্দিন জীৱনত খং, ৰাগ আৰু অভিমানৰ কি প্ৰয়োজন আছে, যদি প্ৰয়োজন আছে কেনেকৈ তাৰ প্ৰভাৱটো পৰে, এই বিষয়ত আমি আলোচনা কৰিম। মোৰ লগত আছে প্ৰেমকৃষ্ণ দাস মহাশয়, তেখেতে আলোচনা কৰিব। লগত আমি আলোচনা কৰিম যে মানুহৰ জীৱনত খং, ৰাগ আৰু অভিমান থকাটো প্ৰয়োজন, কিন্তু এই বিষয়টোৱে মানুহৰ দৈনন্দিন জীৱনৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায়, আমি এই বিষয়ে অলপ আলোচনা কৰিম। ৰাইজেও আমাৰ ভিডিঅ'টো চাই আছে, যদি ৰাইজে আমাৰ ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ভিডিঅ' বনাবলৈ আমি সক্ষম হ'ম। গতিকে আপুনি ধুনীয়াকৈ ৰাইজক এটা মানে এনেকৈ আৰু এটা আলোচনা ৰাখক যাতে ৰাইজেও কথাখিনি বুজি পায়। হয়তো খং, ৰাগ, অভিমান চবৰে আছে, কিন্তু এইটোক লৈ কিন্তু আমি বিশ্লেষণ যিটো আৰু আমি নিজক লৈ কিন্তু কোনোদিন চিন্তা চৰ্চা বা আলোচনা নকৰোঁ। গতিকে আজি আমি এনেকুৱা এটা নতুন টপিক লৈ আজি আলোচনা ৰাখিম যে ইউটিউব চেনেলত বিভিন্ন ভিডিঅ' মানুহে কিন্তু চাই থাকে, কিন্তু আমাৰ ইউটিউব চেনেলৰ জৰিয়তে এনেকুৱা ভিডিঅ'বিলাক আমি দিব বিচাৰোঁ যে য'ত নেকি ৰাইজৰ উপকাৰ হয়। গতিকে এই বিষয়ৰ ওপৰত আপুনি অলপ ৰাইজক মানে ৰাইজে বুজি পোৱাকৈ অলপ কথাখিনি কওক, যাতে ৰাইজৰ জীৱনত উপকাৰত আহে। যে প্ৰশ্নটো উত্থাপন কৰিছে খং ৰাগৰ প্ৰয়োজনীয়তা সম্পৰ্কে, কিন্তু খং ৰাগৰ বিষয়ে যে কাৰ্য সংঘটিত হয় সেই বিষয়ে আমি কোনেও উপলব্ধি নকৰোঁ। কিয়? এই খং ৰাগটো পূৰ্বৰ পৰাই প্ৰচলিত আছিল। দুৰ্বাসা মুনিৰো খং আছিল। দুৰ্বাসা মুনিয়ে খঙৰ জৰিয়তে ধ্বংস কৰিব পাৰিছিল। গতিকে সেই পূৰ্বৰ পৰা প্ৰচলিত যিটো ধাৰণা, এইটো বৰ্তমানলৈকে বৰ্তি আছে। কিন্তু খং ৰাগৰ বিভাগ আছে। বিভাগ মতে খং ৰাগ বেলেগ বেলেগ ধৰণৰ হয়। এতিয়া মোৰ ধাৰণা মতে খং ৰাগ থকাটো প্ৰয়োজন আছে, তাক একেবাৰে ওলাই কৰিব নোৱাৰি। কাৰণ মানুহৰ মনত খং ৰাগ নাথাকিলে আমি মানুহক শাসন কৰিব নোৱাৰিম, আমাৰ আয়ত্তাধীন কৰি ৰাখিব নোৱাৰিম। অৰ্থাৎ মানুহবিলাক স্বেচ্ছাচাৰী হৈ পৰিব। গতিকে খং ৰাগৰ জৰিয়তে মানুহক ভয় প্ৰদৰ্শন কৰি তেওঁলোকে যাতে অপকৰ্ম, কুকৰ্মৰ পৰা বিৰত থাকে, সেই তেনেকুৱা খং ৰাগ থকাটো প্ৰয়োজন। কিন্তু তাৰ দ্বাৰা আমি মানসিকভাৱে প্ৰত্যক্ষভাৱে খং ৰাগ দেখুৱাব লাগে, কিন্তু সেই খং ৰাগৰ দ্বাৰা কাৰো যাতে কোনো শাৰীৰিক বা মানসিক আঘাত নহয়, সেই বিষয়ে লক্ষ্য ৰাখিব লাগিব। তাৰোপৰি আমি খং ৰাগৰ এনেকুৱা কিছুমান কাৰ্যকলাপ দেখিবলৈ পাওঁ যে আমাৰ খং উঠিলে, ঘৈণীয়েকৰ ওপৰত খং উঠিল, ওচৰতে থকা আইনাখন বাহিৰত দলি মাৰি দিলোঁ। দলি মাৰি দিয়াত খুটা এটাত লাগি আইনাখন ভাঙি থাকিল। এতিয়া 100 টকা লোকচান হৈ গ'ল। গতিকে এতিয়া কিনি লৈ আহ, নহ'লে মুখখন কিহেদি চাম। ঘৈণীয়েকৰ ইফালে খং উঠিল, সি ওচৰতে থকা বাল্টিটো দিলে দলি মাৰি।
দলি মাৰি দিয়াত এই শিল এটাত লাগি বাল্টিংটো বেকা হৈ গ'ল। এতিয়া বেকাটো পোন কৰিব যাওঁতে বাল্টিংটো ফুটা হৈ গ'ল। এতিয়া দাম কিনিলে 300 টকা দি এটা। ইফালে ল'ৰাই পকেটৰ পৰা পইচা লৈ গ'ল মোক নোকোৱাকৈ। এতিয়া মই আহি পকেটত হাত দিওঁতে পইচা নাপায়। এতিয়া কোনে নিলে? ল'ৰাটোৱে নিছে। এতিয়া ল'ৰাটোৱে মোক দেখি খং দেখি ভয়তে পলাব খোজোতে মই ওচৰতে থকা টাঙোন এটা তাৰ ভৰিৰ ফালে মাৰি পঠিয়ালোঁ। সেই টাঙোনটো ল'ৰাৰ ঠেঙত লাগি ল'ৰাটো খুৰা হৈ গ'ল। এতিয়া দাম মংগলদৈত এক্সৰা কৰিব যাব লাগিব। গতিকে তেনেকুৱা ধৰণৰ যাতে কোনো ক্ষতি নহয় সেইটো আমি খুব লক্ষ্য ৰাখিব লাগিব। যে খং ৰাগ আছিল বুলিয়ে আমি যেটা কৰি পেলাম সেইটো নহয়। মানে যেনেকৈ ড্ৰাইভাৰে গাড়ীখন চলাওঁতে এটা খুব লক্ষ্য ৰাখিব লাগে যাতে কোনো এক্সিডেণ্ট নহয়। ড্ৰাইভাৰে মদ খাই চলাই যদি কিন্তু গাড়ীখন কণ্ট্ৰলত ৰাখে। গতিকে আমিও সেই খং ৰাগটো গাড়ী বুলি ধৰি লৈ আমি সেই খং ৰাগটো কণ্ট্ৰলত ৰাখি চলি যাব লাগিব যাতে তাৰ দ্বাৰা কোনো অনিষ্ট নহয়। অভিমান বস্তুটো দুই ধৰণৰ আছে। এটা আছে অহংকাৰযুক্ত অভিমান আৰু এটা আছে অহংকাৰ শূন্য অভিমান। অহংকাৰযুক্ত অভিমানে মানুহক প্ৰতিপত্তিশীল কৰিব পাৰে, কিন্তু তাৰ যিটো আধ্যাত্মিক জ্ঞান তাৰ সেইটো উজ্জ্বলিত নহয়। এতিয়া যিটো অভিমান থাকিব লাগে মানুহৰ সুখ শান্তিৰ ওপৰত প্ৰতিষ্ঠিত হৈ, যিটো অভিমানৰ দ্বাৰা মানুহক সৎ পথে চলাই নিয়াত সহায় কৰে, অৰ্থাৎ সামাজিক উন্নতি, আধ্যাত্মিক উন্নতি, মানসিক উন্নতি ইত্যাদি ধৰণে অভিমান কৰি চলাই নিলে আমাৰ সকলো ফালেই আমি মানুহৰ মন জয় কৰিব পাৰিম। গতিকে এই অভিমান তেনেকুৱা ধৰণেই প্ৰকাশ পায়। এতিয়া বেলেগ বেলেগ মানুহৰ অভিমান বেলেগ বেলেগ ধৰণে প্ৰকাশ পায়। সেইটো হ'ল তাৰ নিজৰ গুণৰ ওপৰত। এতিয়া মই এনেকুৱা কিছুমান দেখিবলৈ পাওঁ, কিছুমান মানুহে খুব ভাল ভাল কথা কোৱাৰ অভিমান আছে। এজনে বিভিন্ন ধৰণৰ চৰাইৰ মাত মুখেদি উলিয়াব পাৰে, বিভিন্ন ধৰণৰ জীৱ জন্তুৰ মাত মুখেদি উলিয়াব পাৰে, সেইটো তাৰ ব্যক্তিগত অভিমান। কিছুমানে যাদু খেলা দেখুৱাব পাৰে, সেইটো তাৰ অভিমান। কিছুমানে চাৰ্কাছ খেলা দেখুৱাব পাৰে, সেইটো তাৰ অভিমান। এতিয়া মই ভগৱানৰ কথা কৈ মানুহক আনন্দ দিব বিচাৰোঁ, সেইটো মোৰ অভিমান। কিছুমানে কমেডি কৰি ভাল পায়, সেইটো তাৰ অভিমান। গতিকে ব্যক্তি বিশেষে অভিমানবিলাক বেলেগ বেলেগ ধৰণে হয়, কিন্তু সেই অভিমান থাকিব লাগে, কাৰণ তাৰ ব্যক্তিত্ব প্ৰকাশৰ কাৰণে মানুহৰ জীৱনত অভিমানৰ প্ৰয়োজন আছে। আপোনালোকে আজি আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আজিৰ যিটো আমাৰ বিষয় আছিল যে মানুহৰ জীৱনত খং ৰাগ আৰু অভিমানৰ প্ৰয়োজন আছে, আৰু এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিলোঁ। আমাৰ গাঁৱৰে সন্মানীয় শিক্ষক তথা সমাজসেৱক প্ৰেম কৃষ্ণ দাস মহাশয়ৰ লগত আমি আলোচনা পাতিলোঁ। তো এই এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক যদি আপোনালোকে পাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি যদি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। পৰৱৰ্তী সময়ত তেনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে নিশ্চয়ই সক্ষম হ'ব, আৰু আমিও উৎসাহিত হ'ম
গতিকে এই ধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব।